Hello everyone, good evening সকলোকে আৰু এতিয়া বাজিছে 2টা আৰু এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ৰেডি হৈছো এয়া আমি তিনিওটা বাবা আহিছিলে ডক্টৰ দেখাবলৈ বুলি মই আৰু মোৰ হাজবেণ্ড আৰু বাবা আমি তিনিটা এতিয়া গৈ আছো হতিয়া বলক লাহে লাহে গৈ থাকো আৰু আপোনালোককো দেখাই গৈ থাকিম দিব এনে ৰ'দ চেঙনি মাৰিছিলে আজি 18 আৰু এয়া দেখিছে টাব ফুলৰ পুলি আৰু পিছফালেও আছে দেখাইছো এয়া গোটেই পিছফালটো এইজোপা ৰাবাৰ গছ নে কিবা বুলি কয় জানো ভালকৈ নাজানো এইজোপা ড্ৰেগন ফ্ৰুইট এয়া ডালিমৰ গছ আৰু এইটো কি বুলি কয় নাজানো পাতটো অকণমান গ্ৰীণ আৰু অকণমান বগা বগা ঘৰলৈ লৈ আহিছে মিষ্টাৰে পথাৰবোৰ গোটেই পানী হৈ গ'ল গৰু চৰিবলৈও জেগা নাইকিয়া হৈছে গৰুবিলাক ৰাস্তা পদূলিয়ে ঘূৰি ফুৰিছে আৰু ঘাঁহ বন একো নাইকিয়া হৈ গৈছে পানীয়ে ঢাকি দিছে সকলো এতিয়া মই বহি আছো অকণমান গাড়ীত অকলে বাবা আৰু মিষ্টাৰ ইফালে পাচলি বজাৰলৈ গৈছে ৰাস্তাৰ কাষতে আৰু বিকি থাকে তাৰ পৰা আনিবলৈ গৈছে এইফালে পাচলি বজাৰ এতিয়া আমি পালোহি ঢলা-শদিয়া ব্ৰিজ ভূপেন হাজৰিকা সেতু আৰু এয়া দেখিছে বতৰ ডাৱৰীয়া হ'লে দলঙত পুৰা কুঁৱলী হৈ থাকে এতিয়া আঁতৰলৈকে মানে দেখিবলৈ অকণমান কঠিন এই দলঙৰ এইপাৰে ইয়াত পাচলি বজাৰ সৰুকৈ আৰু 7-8জনমান মানুহ বহে ইয়াত বহুত মানুহে পাচলি কিনে আৰু আমি টোকনি বৰুৱা লৈ ল'লোঁ আৰু এয়া পানী দেখিছে গোটেই পথাৰ পুখুৰী পানীয়ে ভৰি পৰিছে গৰুবিলাক ৰাস্তাত আছে গৰুৰ পৰা গাড়ী যাবলৈকে টান হয় এতিয়া আমি ঘৰত পাই গ'লোহি ফ্ৰেছ হৈ লওঁ চাহ তাহ খাই লওঁ বাবাও বহুত ভাগৰি আহিছে গাটো বৰ এটা ঠিক নহয় চাহ তাহ খাই লৈ আকৌ লগ পাই আছোঁ আপোনালোকক হেল্ল' গাইজ চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া ভাবিলে অকণমান আমাৰ ঘৰৰ পৰিৱেশটো এতিয়া বাৰিষা দিনত কেনেকুৱা হৈ আছে দেখাই দিওঁ এয়া চাওক আমাৰ বাৰীখন গোটেই পানী আৰু পানীৰ কাষতে এইটো আমাৰ ৰুম এইফালে এইটো দেখিছে গাহৰি দুটা গাহৰি আছে আমাৰ এইটো এটা এইটো ডাঙৰ আৰু এই কুঁহিয়াৰখিনিৰ ওচৰত এটা গঁৰাল আছে তাত সৰু গাহৰি এটা আছে আৰু এইফালে ফুলখিনি অৱস্থা একদম বেয়া হৈ আছে জপজপাই আছে কিন্তু পুৰা বন চন গজি আছে অকণমান ৰ'দ দিলে এইখিনি ঠিক কৰিব লাগিব এইকেইটা টাবত এই ফুলকেইটা দিছিলে বৰ ঠিক হোৱা নাই
এইটো ফুলিছে এইকেইটা আজি লৈ অহাকেইটা আৰু এই কেইজোপা চাওক কিমান জপজপাই আছে পুৰা ডাঙৰ হৈ গৈছে এইটোতো আমি ডুমডুমালৈ যাওঁতে ওলোৱাই নাছিলে মানে একদম পোখাই মেলা নাছিলে এতিয়া ইমান ডাঙৰ হৈ গ'ল এতিয়া আমাৰ আগফালৰ অকণমান দৃশ্যটো দেখাই দিছোঁ পুৰা ঘাঁহ বন দেখিছে নাৰ্জী ফুলখিনি পুৰা এইখিনি জংঘল হৈ আছে নাৰ্জী ফুলে জংঘল কৰি থৈছে গোটেই ডালিয়াবিলাক মৰহি গৈছে এই নাৰ্জী ফুল গোটেইখন ইমান আগফালৰ বাৰী এই ভেন্দি গছখিনি ইখন বাৰীত ভেন্দি গছখিনি ডাঙৰ হৈছিলে বাৰিষাই মাৰি দিলে এইফালে ফ্ৰেঞ্চবিন আৰু ভেন্দি হৈ আছে এইটো চাইডেও পুৰা জংঘল পুখুৰী একদম পানী ভৰ্তি হৈ আছে সেয়া চাওক মাছ মেলা আছে মাছ ওলাই যাব বুলি বাবাই এইখন দি থৈছে কিবা এখন এইফালে পুৰা ট্ৰেক্টৰ হাল বাই আছে খেতিৰ ছিজন এয়া অশোকজোপা ইমান ধুনীয়াকৈ ফুলি আছে ফুল আৰু আজি আমাৰ স্পেচিয়েল ইয়াত দেখিছে সৰু মাছ ফ্ৰাই কৰি থৈছোঁ কাৰেণ্ট নাই লাইটৰ পোহৰটো বৰ ঠিক হোৱা নাই আৰু এইটো কুকুৰা লোকেল কুকুৰা চাফা কৰি আছে আমাৰ এইজনে আজি আমি বহুত দিনৰ মূৰত আহিছোঁ কাৰণে কুকুৰা এটা মাৰিছে মাহঁতে ঘৰতে ডাঙৰ হৈ আছিলে ঘৰৰে কুকুৰা বনাই মেলি লওঁ তাৰপিছত দেখাই থাকিম আপোনালোকক আৰু কুকুৰা আমি জুইত বনাম ইয়াত জুই ধৰি চৰু পাতিয়ে থৈছোঁ মাংসখিনি কাটি আছে আৰু পাচলিও যোগাৰ কৰি থৈছোঁ এইফালে পিঁয়াজ কাটি এইফালে চেংমৰা আৰু আলু লুকাই আছে আলুখিনি আমাৰ মানে বজাৰৰ ফালে গ'লে চেংমৰা অনা হয় অথনি দেখাইছিলোঁ আপোনালোকক আৰু এইফালে আদা নহৰু বাকী বেলেগ মছলাবোৰ এইফালে আছে আৰু দি যাব কি দিয়ে আৰু মেইন বস্তুটো এয়া এইফালে কাটি আছে এজনে কিমান দিনৰ মূৰত লোকেল কুকুৰা খাবলৈ লৈছা কেতিয়া মই যে এদিনো খোৱা নাই ক'ত আমি তেতিয়া বহাগত ঘৰত থাকোঁতেই খোৱা তাৰপিছত খোৱাই নাই লোকেল কুকুৰা অঁ মাহঁতৰ ভোজ খাওঁতে মই খাইছিলোঁ ই খোৱা নাই ই মিছা কথা কৈছে সি আজি দুমাহমানৰ পাছতহে খাইছে খাব মানে লোকেল কুকুৰা ইয়াত ডুমডুমাত থাকোঁতেতো আমি এদিনো খোৱাই নাই ই বহুত মিছা কথা কয় গাইছ মিছলীয়া লায়াৰ আৰু কাটি মেলি হৈ গ'লে বনাই থাকোঁতে দেখাই থাকিম আৰু মাজে মাজে আপোনালোকেও চাই থাকিব এয়া মছলা দি মই পুৰা লৰাই আছোঁ দেখিছে এতিয়া দি দিম মাংসখিনি মাংস আৰু আলু একেলগতেই দি দিম এয়া আলু আৰু মাংস দি পুৰা ভাজি আছোঁ মাংসখিনি তাৰপিছত মাংসখিনি ধুনীয়াকৈ তেল এৰাৰ পাছত আৰু আলুখিনি অকণমান মানে সিজিছে লিখীয়া হওঁতে চেংমৰাখিনি দি দিম আৰু ঢাকনটো মাৰি ৰাখি দিছোঁ আৰু অকণমান দেৰি পাছত খুলি চাম আৰু লৰাই মেলি দিলোঁ এতিয়া ঢাকনটো লগাই ৰাখি দিম আৰু এইফালে ৰেডি হৈ গ'ল আমাৰ লোকেল কুকুৰাৰ মাংস উইথ চেংমৰা আৰু আলু এতিয়া খাই বৈ লওঁ